ঐ ল'ৰা তই বটলটো নাই কি চাই আছ এইটো দৰৱৰ বটল হয় এইটো মিয়াদ আছে নে তাকে চাই আছো পিছে তই ইংৰাজী পঢ়িব জানো মই এটাই বুজিছো আৰু 2025 আৰু 10 মই পঢ়িব জানো ন দে মই পঢ়ি দিম চাচোন কি জুপি আছা কি হ'ল হা এই আখৰবোৰ ইমান সৰু সৰুকে লিখা আছে মানে পঢ়িবই নোৱাৰে দেখোন মোলে দিয়া মই পঢ়িম এটা ডেট লিখা আছে 2024 10 এক্সপায়াৰি ডেট 2025 10 বুলি আছে এক্সপায়াৰি মানে কিনো এক্সপায়াৰি মানে মই নাজানো নহয় কি এক্সপায়াৰি মানে হৈছে এই দৰৱটো পাৱাৰ বাঢ়ি যোৱা এই ডেটটো যে লিখা আছে 2025 10 মানে এই চনটোৰ পৰা দৰৱটোৰ পাৱাৰ পুৰা বাঢ়ি গৈছে তই যদি এইটো এতিয়া খাই দিয় নহয় তোৰ বেমাৰ একেচোতে মই এই দৰৱটো মিয়াদ উকলি গ'ল বুলি পেলাই দিলোহেঁতেন নহয় আৰে মই থাকোঁতে কি চিন্তা কৰ দি দে দৰৱটো খা তই কলি ভাল কৰিলি দেই দে মই খাই দিওঁ এইটো একদম তাজা হৈ আছে খা 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 বুজিছ গোটেইটোৱে খাই দিওঁ একেবাৰে বেমাৰ মোৰ ভাল হৈ যাব খা খা ঐ দৰৱটো পুৰা পাৱাৰ থকা যেন পাইছো দেই কেনি গৈছে মই গম পাই গৈছো নহয় কিবা লাগিছে গা দুখন কি হৈছে তোৰ পেটটো খোজ পাই ধৰিছে মোৰ কি হৈছে মৰিলে যেন পাওঁ কি